तामुलपुर जिल्लानि बिखायाव बिटिआर गोजोन गोरोबथानि दफा बादियै गोदानै लुफुंजाबाय थानाय तामुलपुर मेडिकेल कलेज एन्ड हस्पिटालनि थासारिखौ नायदिंनो फैदों आसामनि हेल्थ एन्ड फेमिलि वेलफेयार मेडिकेल एडुकेशन रिसार्च मन्त्री अशोक सिंघाल, रांखान्थि मन्त्री आरो तामुलपुर जिल्लानि गर्जन मिनिस्टार जयन्त मल्ल बरुवा, तामुलपुर जिल्ला बेंगिरि सिमिकरण गरेश्वर विधानसभानि एमएलए बेक्टर कुमार दास, बिटिसिनि आखान्थि बुंथिगिरि बिजितगोरा नार्जारी, मावफुं सोद्रोमा लकी दासजों लोगोसेनो गोबां सोरखारनि मावख'गिरि बिथांमोननि नुजाथिनायाव नायदिंनाय जायो। गोदानै लुफुंजाबाय थानाय तामुलपुर जिल्लानि बे मेडिकेल कलेज एन्ड हस्पिटालखौ नायदिंखांनायनि उनाव थासारिनि बागै गुवारै खौरां लायो। बेनि उनाव मन्त्री अशोक सिंघालआ खौरांगिरिनि सिगाङाव मा फोरमायखो मिथिना लानि फै। तामुलपुर जिलार गार्जेन मंत्री जयंत मल्ल बरुवा डांगरियार लगत तामुलपुरत निर्मित अवस्थात थका मेडिकल कलेजत परिदर्शन आमी करिलो। प्राय 170 बिघात এই डेभलपमेंटটো হৈ আছে আৰু চাই নিজৰে মনটো ভাল লাগি গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো আত্মনিৰ্ভৰ অসম, প্ৰগতিশীল অসম, সুৰক্ষিত অসমৰ যে কথা কয় তাৰ এটা এটা স্বৰূপ, তাৰ এটা এটা জাগৃত ৰূপ আমি দূৰ দূৰণিৰ অঞ্চলবিলাকতো দেখিবলৈ পাই আছো। এই মেডিকেল কলেজ বহুত ধুনীয়াকে বনোৱা হৈছে, ধুনীয়া আৰ্কিটেকচাৰ আছে। এনেকুৱা এটা অনুষ্ঠান তামুলপুৰত হ'ব পাৰে অসমৰ মানুহে কোনোদিন ভাবা নাছিল, বিশ্বাস কৰা নাছিল। ইয়াতে অহাৰ পিছত মনটো ভাৱ হয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি নিজৰ প্ৰত্যেকটো প্ৰতিশ্ৰুতি তেখেতে ৰক্ষা কৰি গৈ আছে। মেডিকেল কলেজ প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হৈছে। 10% কাম বাকী আছে, কিন্তু শেষত 10% কামত কিছু সময় লাগে। মই ভাবো যে আৰু 4 মাহৰ ভিতৰত এই কামটো সম্পূৰ্ণ হ'ব আৰু সম্পূৰ্ণ হোৱাৰ পিছত ইনস্পেকশন কৰিম। ইনস্পেকশনৰ পিছত সৰুকে অপিডি এটা আমি ইয়াত আৰম্ভ কৰিম আৰু অপিডি আৰম্ভ হোৱাৰ পিছত এমচিআইক আমি আবেদন জনাম। এমচিআইৰ অনুমোদন হোৱাৰ পিছত অহা বছৰ ইয়াত কলেজ হয়। স্যার, বিশেষকে তামুলপুর নতুন জেলা এটা বাক্সার ভাই আমার স্বাস্থ্য বিভাগটা সম্পূর্ণ চলি আছে। এটাকো পাৰি কৰিম। প্ৰত্যেক অলৰেডি সিদ্ধান্ত হৈ গৈছে, ইমপ্লিমেণ্ট হৈ যাব, চিন্তা কৰিব নালাগে। প্ৰায় 170 বিঘাত এই ডেভেলপমেণ্টটো হৈ আছে আৰু চাই নিজৰে মনটো ভাল লাগি গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো আত্মনিৰ্ভৰ অসম, প্ৰগতিশীল অসম, সুৰক্ষিত অসমৰ যে কথা কয় তাৰ এটা এটা স্বৰূপ, তাৰ এটা এটা জাগৃত ৰূপ আমি দূৰ দূৰণিৰ অঞ্চলবিলাকতো দেখিবলৈ পাই আছো। এই মেডিকেল কলেজ বহুত ধুনীয়াকে বনোৱা হৈছে, ধুনীয়া আৰ্কিটেকচাৰ আছে। এনেকুৱা এটা অনুষ্ঠান তামুলপুৰত হ'ব পাৰে অসমৰ মানুহে কোনোদিন ভাবা নাছিল, বিশ্বাস কৰা নাছিল। ইয়াতে অহাৰ পিছত মনটো ভাৱ হয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি নিজৰ প্ৰত্যেকটো প্ৰতিশ্ৰুতি তেখেতে ৰক্ষা কৰি গৈ আছে। মেডিকেল কলেজ প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হৈছে। 10% কাম বাকী আছে, কিন্তু শেষত 10% কামত কিছু সময় লাগে। মই ভাবোঁ যে আৰু 4 মাহৰ ভিতৰত এই কামটো সম্পূৰ্ণ হ'ব আৰু সম্পূৰ্ণ হোৱাৰ পিছত ইনস্পেকশন কৰিম। ইনস্পেকশনৰ পিছত সৰুকে অপিডি এটা আমি ইয়াত আৰম্ভ কৰিম আৰু অপিডি আৰম্ভ হোৱাৰ পিছত এমচিআইক আমি আবেদন জনাম। এমচিআইৰ অনুমোদন হোৱাৰ পিছত অহা বছৰ ইয়াত কলেজ হয়। স্যার, বিশেষকে তামুলপুর নতুন জেলা এটা বাক্সার ভাই আমার অলৰেডি সিদ্ধান্ত হৈ গৈছে, ইমপ্লিমেণ্ট হৈ যাব, চিন্তা কৰিব নালাগে। তামুলপুর